দুৰপাং নদীৰ মাথাউৰি ভাঙি অৰ্ধ শতাধিক গাঁও জলমগ্ন বানত বিধ্বস্ত সমগ্ৰ দুৰপাং পৰিয়াল ৰাইজ ৰাজ্যখনত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত আজি পুৱা লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত পিছলা পাৰত দুৰপাং নদীৰ মাথাউৰি ভাঙি সমগ্ৰ অঞ্চলটো অৰ্ধ শতাধিক বানৰ কবলত পৰিছে অঞ্চলটোৰ শ শ কৃষিভূমিৰ লগতে ঘৰদুৱাৰ জীৱ-জন্তু খাদ্য সামগ্ৰীকে আদি কৰি নষ্ট কৰিছে খৰস্ৰোতা দুৰপাং নদীৰ বানে দুৰপাং নদীৰ ৰূপালী বালিৰে পুতি পেলাইছে কৃষকৰ কৃষিভূমি অঞ্চলটোৰ আঠানীবাৰী পিছলা লখিমপুৰ তাঁতিবাহাৰ পশ্চিম নাহৰণী কথাজান আদি অত্যাধিক ক্ষতিগ্ৰস্ত হোৱাৰ বাতৰি পোৱা গৈছে ইফালে পিছলা নৈৰ বানে আহি ভোগপুৰ অঞ্চল আৰু চেঁচা নৈৰ বাঢ়নি পানী ৰাজগড় কমলপুৰকে ধৰি প্ৰায় 10-12খন গাঁও পানীৰ তলত ডুব গৈছে বিধ্বস্ত অঞ্চলসমূহত চৰকাৰী সাহায্য বিচাৰি স্থানীয় ৰাইজে চৰকাৰৰ ওচৰত দাবী জনাইছে নিউজ 6 ৰিপৰ্ট ৰাইজৰ বাৰ্তা কহি আছে নদীয়ে বুচ দিবলগীয়া হেতু মানে একো নকৰিলে দিলে আৰু তেওঁলোকে লেখা খামৰিলে আৰু আজি কিমান সময় নদী ভাঙিলে আজি প্ৰায় ৰাতিপুৱা 5টামান বজাতে ভাঙিলে ন বান্ধটো খহি থকা আজি 2 বছৰ বান্ধটো খহি থকা আজি 2 বছৰমান হ'ল কিন্তু এইটো চোৱা চিতা কৰিবলৈ তেওঁলোকৰ কোনো হেৰি নাই পঞ্চায়তে বান্ধটো দিলে আজৰি আৰু তেওঁলোকে ভাবিলে আমাৰ দায় খাইলে আৰু এইটো পানীয়ে কিমানখন গাঁও অপকাৰ কৰিব এইটো পানীয়ে আপোনাৰ ধৰক এই আমাৰ পিছলা পাৰ আৰু এইপিনে লক্ষীপুৰ বনগাঁও মানে মাংনোৱা একেবাৰে হেৰিলৈকে পাই গৈছে ৰেল ক্ৰচিঙলৈকে পাই গৈছে এইটো পানী 10-20খনমান গাঁও 10-20খনমান গাঁও পাই গৈছে এয়া খহি আছে নহয় এইফালে অকণমান দেখুৱাওক